মৰমৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ স্বাস্থ্য বিভাগত বহুতখিনি পোষ্ট ওলাইছে তাৰে মই এতিয়া গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কিছু প্ৰশ্ন প্ৰশ্ন উত্তৰ দিছো মই পৰৱৰ্তী ভিডিঅত আৰু প্ৰশ্ন দিবলৈ চেষ্টা কৰিম মই আগতেও কিছুমান ভিডিঅ দিছো 1 আৰু 2 বিশেষকৈ দিছো আপোনালোকে নিশ্চয় এই ভিডিঅটো চাই উপকৃত হ'ব বুলি মই আশা কৰিলো এতিয়া মই প্ৰশ্নৰ মাজলৈ যাওঁ প্ৰথম প্ৰশ্নটো আহিল হু ওন দি আসাম সাহিত্য একাডেমি এৱাৰ্ড 2021 2021 বৰ্ষৰ অসম সাহিত্য বঁটা কোনে লাভ কৰিছিল এটা বৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰটো হৈছে অনুৰাধা শৰ্মা পূজাৰী 2 নম্বৰ প্ৰশ্নটো হু ওন দি আসাম সাহিত্য একাডেমি এৱাৰ্ড 2021 ফৰ চিলড্ৰেন লিটাৰেচাৰ 2021 বৰ্ষৰ শিশু সাহিত্য বঁটা কোনে লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে মৃণাল কলিতা 3 নম্বৰ প্ৰশ্নটো আহিল হু ওন দি আসাম সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2021 2021 বৰ্ষৰ অসম সাহিত্য যুৱ বঁটা কোনে লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অভিজিত বৰা 4 নম্বৰ প্ৰশ্ন হু ফৰ হুইচ নভেল অনুৰাধা শৰ্মা পূজাৰীৰ ওন দি আসাম সাহিত্য একাডেমি এৱাৰ্ড 2021 2021 বৰ্ষৰ অনুৰাধা শৰ্মা পূজাৰীয়ে কোন গ্ৰন্থৰ বাবে অসম সাহিত্য বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে ইয়াত এখন অৰণ্য আছিল 5 নম্বৰ প্ৰশ্নটো আহিল ফৰ হুইচ শৰ্ট ষ্টৰী অভিজিত বৰা ওন দি আসাম সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2021 বৰ্ষৰ চুটি গল্পৰ ক্ষেত্ৰত অভিজিত বৰাই অসম সাহিত্যৰ যুৱ বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে দেউকা কুবাই যায় ফৰ হুইচ ফিল্ম শিৱৰাণী কলিতা has been honored with the best actress award 2021 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা কোন সিনেমাত শিৱৰাণী কলিতাই লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে ব্ৰিজ 7 নম্বৰ who has been appointed as chief justice of Guwahati High Court গুৱাহাটী হাই কোৰ্টৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ইয়াৰ উত্তৰটো হৈছে সুধাংশু দুলিয়া PM Narendra Modi has launched the Assam Mala program in which district of Assam প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম মালা নামৰ প্ৰগ্ৰাম অসমৰ প্ৰথম কোন জিলাত আৰম্ভ কৰে উত্তৰটো হৈছে শোণিতপুৰ জিলাত Which Indian state has launched a digital flood reporting system ভাৰতৰ কোনখন ৰাজ্যই ডিজিটেল ফ্লাড ৰিপৰ্টিং সিস্টেম ব্যৱস্থা আৰম্ভ কৰে ইয়াৰ উত্তৰটো হৈছে অসম 10 নম্বৰ প্ৰশ্ন হু has been appointed as Assam Pradesh state president ইয়াৰ উত্তৰটো হৈছে ভৱেশ কলিতা 11 নম্বৰটো আহিছিল ৰিসেন্টলি হু ওন দ্য বেষ্ট এক্ট্ৰেছ এৱাৰ্ড এট অটোৱা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইন কানাডা অটোৱা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অসমৰ কোন গৰাকী শ্ৰেষ্ঠ অভিনেত্ৰীয়ে বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰ হৈছে শিৱৰাণী কলিতা 12 নম্বৰ প্ৰশ্ন হু was named as chief the missions for the Tokyo 2020 Olympic ইয়াৰ উত্তৰ হৈছে ইণ্ডিয়ান ৱেইটলিফটিং ফেডাৰেশ্যন প্ৰেছিডেণ্ট বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য 13 নম্বৰ প্ৰশ্ন আসাম গভ has declared the Raimana Wildlife Sanctuary as the National Park of Assam অসম চৰকাৰে ঘোষণা কৰা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কিমানতম ৰাষ্ট্ৰীয় উদ্যান হয় ইয়াৰ উত্তৰটো হৈছে 6তম 14টো হ'ল দি ৰূপসী এয়াৰপোৰ্ট ইন কোকৰাঝাৰ ইজ ডেভেলপ আনাডাৰ হুইচ চেণ্ট্ৰেল গভ স্কিম ভাৰত চৰকাৰ কোনটো আঁচনিৰ অধীনত অসমৰ ৰূপসী বিমানবন্দৰৰ উন্নয়নৰ বাবে ধৰা হয় উত্তৰটো হৈছে RCS উডান স্কিম ৰিজনেল কানেক্টিভিটি স্কিম 15 নম্বৰ প্ৰশ্ন হু has been retained as the leader of Congress Legislative Party CLP for the second time ইয়াৰ উত্তৰটো হৈছে দেৱব্ৰত শইকীয়া 16 নম্বৰ প্ৰশ্নটো আহিল হুইচ ষ্টেট গভৰ্ণমেণ্ট has launched Swam যোজনা to start business venture for the youth ইয়াৰ উত্তৰটো হৈছে আসাম 17 নম্বৰ প্ৰশ্নটো আহিল হুইচ প্ৰজেক্ট launched in BTAD by Assam governor
অসমৰ ৰাজ্যপালে BTAD উন্নয়নৰ কাৰণে কোনটো আঁচনি আৰম্ভ কৰিছে ইয়াৰ উত্তৰটো হৈছে হাৰিয়ালি 18 বছৰ হুইচ টাউন হেজ বিকাম দ্য ফাৰ্ষ্ট জিৰ' ৱাছ টাউন অফ আছাম অসমৰ কোনখন চহৰক জিৰ' ৱাছ টাউন বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে তিতাবৰ যোৰহাটৰ তিতাবৰ 19 নম্বৰ হু বিকাম দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী গৰাকী কোন ইয়াৰ উত্তৰটো হৈছে অজন্তা নেওগ 20 নম্বৰ হু হেজ বিন কনফাৰেটেড 17 UN বাৰ্মা এৱাৰ্ড কোনে 17তম ইউএনৰ বাৰ্মা এৱাৰ্ড লাভ কৰে ইয়াৰ উত্তৰটো হৈছে ৰমেশ চন্দ্ৰ ভদ্ৰাজ